মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলোঁ। কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত। 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে। এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল, এইটো তাৰ পৰা বাদ দিব লাগিব। 4,500 শিক্ষক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল, এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব। তো 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000, তেতিয়াহ'লে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হ'ল, 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে। এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টেৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয়, সেই সংখ্যা মাত্ৰ 5,000। আৰু এই 5,000 কেতিয়া খালী হ'ল? যে যোৱা এটা বছৰত খালী হৈছে, আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া, সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ। কোৱা হৈছে যে ছেকেণ্ডেৰীত 12,000 খালী পদ আছে, 12,000 খালী পদ নাই। এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলোঁ, নিযুক্তি দিলোঁ। এতিয়া জিলাই জিলাই ক'ত কেনেকৈ নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে। শিক্ষকসকলে বিদ্যালয়ত জইন কৰা নাই, জইন কৰাৰ অৱস্থাত আছে। গতিকে যদি আমি এই 8,000টো 12,000ৰ পৰা আমি বাদ দিওঁ, তেনেহ'লে আমাৰ মাধ্যমিক পৰ্যায়ত খালী থকা পদৰ সংখ্যা হ'ব 4,000। এই 4,000 পদ খালী থাকিব। এইখিনিৰ বিজ্ঞাপন ডিচেম্বৰ মাহতে মই বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো। এটা সমস্যা আছে যিটো মই স্বীকাৰ কৰোঁ, যে আমাৰ চৰ অঞ্চল আৰু কিছুমান ভিতৰুৱা গাঁও অঞ্চলত শিক্ষকসকল যাব নিবিচাৰে, শিক্ষকসকলে তাত সেৱা আগবঢ়াব নিবিচাৰে। বিভিন্ন অজুহাতত তেওঁলোক ট্ৰেন্সফাৰ লয়, ট্ৰেন্সফাৰ লোৱাৰ তেওঁলোক এখন আইন আছে, গতিকে তেওঁলোকৰ অধিকাৰ আছে। আৰু বহু সময়ত জিলা পৰ্যায়ত যি আমাৰ ৰেচনেলাইজেশ্যন কমিটি থাকে, তেওঁলোকেও কেতিয়াবা ভুল সিদ্ধান্ত লয়, সেইটো মই স্বীকাৰ কৰোঁ। এতিয়া ঘটনাটো হ'ল সমস্যা আছে, সমস্যাটো সমাধান কৰাৰ পথ কি? মাননীয় মুখ্যমন্ত্ৰীক মই জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে মোক এটা পৰামৰ্শ দিছে, মই সদনক কৈ দিওঁ। এতিয়াও আমি তাক মানে নিয়মলৈ ৰূপান্তৰিত কৰা নাই। মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি শুনাৰ পাছত মোক কৈছে যে চৰ অঞ্চল বা এনেকুৱা ভিতৰুৱা অঞ্চলৰ শিক্ষকৰ পদটো সেই স্কুল কেন্দ্ৰিক কৰি দিয়ক, সেইটো অসম কেডাৰ ডিষ্ট্ৰিক্ট কেডাৰৰ পৰা মুক্ত কৰি পেলাই তাক সেই স্কুল কেডাৰ কৰি দিয়ক, যাতে সি কোনো দিন ট্ৰেন্সফাৰ ল'ব নোৱাৰে। অৰ্থাৎ কোনোবা এখন চৰ অঞ্চলৰ বিদ্যালয়, সেই বিদ্যালয়খনত শিক্ষকক পদবী বদলি দিলেও তেওঁ জইন নকৰে, আৰু যেতিয়া জইন কৰে নামটো সেইখন বিদ্যালয়ত থাকে, এটেচমেণ্ট ডিপ্লয়মেণ্ট বেলেগ বিদ্যালয়ত লৈ যায়। এতেকে মই মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱটো ডিপাৰ্টমেণ্টে আমি খুব চিৰিয়াছলি বিবেচনা কৰিছোঁ যে আমি দুৰ্গম অঞ্চলৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীৰ পদসমূহ সেই বিদ্যালয় কেন্দ্ৰিক কৰি দিম, যাতে সেই বিদ্যালয়ৰ পৰা তেওঁলোকে কেতিয়াও ট্ৰেন্সফাৰ ল'ব নোৱাৰে। আবেদন কৰোঁতেই গম পাব যে মোৰ হাত শিঙিমাৰীৰ চৰত মোৰ বিদ্যালয়খন আছে, মই চাকৰিটো পালে মই তাতে জইন কৰিব লাগিব, আৰু গোটেই 60 বছৰ বয়সলৈকে থাকিব লাগিব। আৰু যেতিয়া মই গুচি আহিব লাগে, তেতিয়াহ'লে মই তাত পদত্যাগ কৰি গুচি আহিব লাগিব। কাৰণ এইটো আমাৰো চিৰিয়াছ কনচাৰ্ণ আছে যে আমাৰ গ্ৰাম্যাঞ্চলৰ বিদ্যালয়, চৰ অঞ্চলৰ বিদ্যালয়, তাত শিক্ষক আমাৰ অসমত আছে। আমাৰ যিটো PTR ব্যৱস্থা, PTRটো সকলোৱে স্বীকাৰো কৰি লৈছে যে আমাৰ PTRটো উন্নত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় PTRতকৈ আমাৰ অসমৰ ষ্টেট PTR উন্নত। তাৰ পাছতো আমাৰ ভিতৰুৱা অঞ্চল, দুৰ্গম অঞ্চলবিলাকত শিক্ষক নাই। এতেকে মই ইতিমধ্যে শিক্ষা বিভাগক, এইটো আমাৰ বিভাগে কাম কৰি আছে, আমি এতিয়া দুৰ্গম অঞ্চল চিনাক্ত নকৰোঁ, কাৰণ তাতো খেলি মেলি হ'ব। আমি দুৰ্গম অঞ্চলৰ বিদ্যালয় নিৰ্দিষ্টভাৱে চিনাক্ত কৰিছোঁ, আৰু সেই বিদ্যালয়ত বিদ্যালয় ভিত্তিক শিক্ষকৰ পদবী সৃষ্টি কৰি তাৰ বিজ্ঞাপন অহাবাৰ আমি কৰি বিদ্যালয় ভিত্তিক নিযুক্তি আমি যাতে কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে। আপোনালোকৰ কিবা যদি পৰামৰ্শ আছে, সেই পৰামৰ্শখিনি মোক দিব পাৰে, আৰু সেই পৰামৰ্শ আমি বিবেচনা কৰিম। ইয়াৰোপৰি মই আন কেইটামান কথা
ক'ব বিচাৰিম যে মাননীয় সন্মানীয় বিধায়ক দুৰ্গাদাস বড়ো ডাঙৰীয়াই উল্লেখ কৰিছিলে যে অকল শিক্ষক নহয় বহু ঠাইত শিক্ষা বিষয়াৰ পদসমূহো খালী আছে, বিটিআৰতো খালী আছে। আমাৰ যি শিক্ষা বিষয়াসকল থাকে ইয়াতে আমাৰ দুই ধৰণৰ বিষয়া, এখিনি আসাম এডুকেশ্যন ছাৰ্ভিচ আৰু কিছুমান আছে যিসকল বিঅ ডিআইএছ, তেওঁলোক AES ছাৰ্ভিচৰ নহয়। গতিকে ইয়াত কেডাৰ ষ্ট্ৰেংথটো বঢ়োৱাৰ কাৰণে আমি চিন্তা ভাৱনা কৰিছো যে সকলো বিষয়া, শিক্ষা বিষয়া একেবাৰে ডিআইএছ বিঅৰ পৰা আৰম্ভ কৰি পেলাই ডাইৰেক্টৰলৈকে সকলো বিষয়া যাতে AES কেডাৰৰ হয়, তাৰ কাৰণে আমি কেডাৰ ষ্ট্ৰেংথটো বঢ়াব লাগিব। কেডাৰ ষ্ট্ৰেংথ বঢ়াবলৈ হ'লে কিছু পোষ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ নীতি নিৰ্দেশনা অনুযায়ী কিছু পোষ্ট আমি হয়তো এবলিছ কৰিব লাগিব, কাৰণ এবলিছ নকৰাকে নতুন পোষ্ট ক্ৰিয়েট কৰাত বিত্ত বিভাগৰ এতিয়া বাধা আছে। কিন্তু শিক্ষা বিষয়াসকল যাতে অধিক কম্পিটেণ্ট হয়, অধিক একাউণ্টেবল হয়, আৰু তাৰ কাৰণে তেওঁলোকক সকলোখিনিকে যাতে আমি AES কৰিব পাৰোঁ তাৰো আমি ব্যৱস্থা ৰাখিছোঁ, আৰু ইয়াৰ কাৰণে এখন পৃথক আমি ছাৰ্ভিচ ৰুলৰো ব্যৱস্থা কৰিছোঁ। মই অথনি অধ্যক্ষ মহোদয় প্ৰশ্নোত্তৰ শিতানত এটা কথা কৈছিলোঁ যে আমি সেকেন্ডাৰী স্কুললৈ, হায়াৰ সেকেন্ডাৰী স্কুললৈ জাষ্ট এক মিনিট, আমাৰ সময় অলৰেডি 2টা বাজিলে, সেইকাৰণে মই মাননীয় বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছিলে মই উত্তৰ দিব নোৱাৰিলোঁ। কোৱা হ'ল যে 15,000 খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত। 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা, এই কথাটো মোক ক'বলৈ নিদিলে। এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল, এইটো তাৰ পৰা বাদ দিব লাগিব। 4,500 শিক্ষক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈ গ'ল, এইটো ডকুমেণ্ট ভেৰিফিকেশ্যন এই 4,500টো বাদ দিব লাগিব। তো 5,500 প্লাছ 4,500 যদি যোগ কৰে 10,000, তেতিয়াহ'লে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ, তাৰে 5,500 পূৰণ হ'ল, 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে। এই 10,000টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেণ্টেৰীত খালী থকা পদৰ সংখ্যা 15,000 নহয়, সেই সংখ্যা মাত্ৰ 5,000। আৰু এই 5,000 কেতিয়া খালী হ'ল? যে যোৱা এটা বছৰত খালী হৈছে, আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া, সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ। কোৱা হৈছে যে সেকেন্ডাৰীত 12,000 খালী পদ আছে, 12,000 খালী পদ নাই। এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলোঁ, নিযুক্তি দিলোঁ। এতিয়া জিলাই জিলাই ক'ত কেনেকে নিযুক্তি হ'ব সেই প্ৰক্ৰিয়া চলি আছে। শিক্ষকসকলে বিদ্যালয়ত জইন কৰা নাই, জইন কৰাৰ অৱস্থাত আছে। গতিকে যদি আমি এই 8,000টো 12,000ৰ পৰা আমি বাদ দিওঁ, তেনেহ'লে আমাৰ মাধ্যমিক পৰ্যায়ত খালী থকা পদৰ সংখ্যা হ'ব 4,000।